জইন দেবি সাবস্ক্রাইব কৰি দিবচোন দেই চেনেলটো খুলিছোঁ এইবোৰ ভিডিঅ' আপোনালোকক দি আছোঁ সাবস্ক্ৰাইবটো কৰি দিব আৰু দেই নিচেইকে যদি নকৰে সাবস্ক্ৰাইব ক'ৰপৰা ভিডিঅ' বনাবলৈ মন যাব বাৰু জংঘলী খানা এটা আজি আপোনালোকক দেখুৱাইছোঁ আয়ো হাতে চাতে পৰিছিলোঁ কটাৰীখন লৈ আন খিনি ওলালে পিনে জুই জ্বলাই লৈছো এতিয়া হ'ব দেই আদা নহৰু খুন্দি ল'ব লাগে এইটো খুন্দি লওঁ এতিয়া পিনে এইটো পিঁয়াজ কাটি লোৱা হৈছে এতিয়া তেল অলপ দি লৈছোঁ হৈ যাব তেল এতিয়া মিলাই ল'ব লাগিব মিলাই ল'ব লাগিব জুই জ্বলি আছে এতিয়া কেৰাহী পাতি দিওঁ কেৰাহী পতা হৈ গৈছে এতিয়া কেৰাহী গৰম হ'ব লাগিব জুইটো ভৰাই দিয়া হৈছে এতিয়া কেৰাহী গৰম হৈ গ'ল তেল দিব লাগে বাস তেল দিয়া হৈ গৈছে তেল পকিবলৈ দিব লাগিব তেল পকি আছে এতিয়া আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিব পাৰিব
আজি খোৱা বতৰত ঠাণ্ডাও পৰিছে পূৰা দিব লাগিব আজি জুইটো বহাই দিয়া হৈছে ৰেডি আছে পিনে তেল পকিছে এতিয়া মাংস দিব লাগে আৰম্ভ কৰিছোঁ প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ দি দিব লাগিব ঢাকনি 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 এতিয়া দি দিব লাগিব ঢাকি এতিয়া সিজি 10 মিনিট এতিয়া আমি চাওঁ কি হৈছে মালটো ধুনীয়াকৈ চকীত ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে মাংসৰ পৰা এইবোৰ চক মই মানে আৰু ধুনীয়া গোন্ধ ইমান ধুনীয়া মাৰিছে মগল নহয় খাম খামি লাগিছে কিন্তু সিজা নাই চক এইয়া কেনেকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে চক তেল লৰাই দিওঁ অলপ আপোনালোকে বনাই খাব কুকুৰা মাংস খাই বৰ ধুনীয়া পাব লাগে এইয়া চক 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 কালাৰটো চক কি ধুনীয়া লাগিছে চক কেনেকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে ইয়াত এতিয়া আমি দিম আলু গুটি আৰু ফুলকবি ৰবতেই আনিছোঁ গোন্ধেই চাওঁ দেই এনেকুৱা কালাৰ গোন্ধাইছে বৰ ধুনীয়া গোন্ধ এতিয়া মই লৈ আনিলোঁ ফুলকবি আৰু আলু গুটিটো দি দিছোঁ এতিয়া লৰাই দিব লাগিব এতিয়া খুব ধুনীয়াকৈ লৰাই দিব লাগিব এতিয়া ধুনীয়াকৈ ঢাকি দিওঁ তাৰপিছত দেখুৱাইছোঁ আপোনালোকক খবৰটো বৰ সুন্দৰ লাগিব খাই এতিয়া ঢাকি থৈ থাক ঢাকি থোৱা আছে এতিয়া এটা বস্তু দিবলৈ মই পাহৰি গৈছিলোঁ এতিয়া দিব লাগিব ইয়াত খুন্দি থোৱা আদা নহৰুখিনি এতিয়া আদা নহৰুখিনি দি দিছোঁ খুব সুন্দৰ আদা নহৰুখিনি দি বৰ ডাঙৰ কাম হ'ল নহয় গোবৰ ৰ'ব নোৱাৰা হ'লোঁ গোন্ধত দেই এটুকুৰা মাৰিয়ে দিওঁ আৰু আদা নহৰু দিয়াৰ লগে ৰ'ব নোৱাৰি আৰু দেই প্লিজ চেনেলটো কৰক ছাবস্ক্ৰাইব এতিয়া ঢাকি দিলোঁ আকৌ এতিয়া আৰু এটুকুৰা মাৰি লওঁ মাৰি পিছত আহি আছোঁ বৰ ধুনীয়া গোন্ধ দেই বৰ ধুনীয়া গোন্ধ সিজাই নাছিলে হ'লেও মাৰি দিলোঁ আৰু খুব সুন্দৰ হৈছে এতিয়া আমি উদঙাই ল'লোঁ ইয়াত দিব লাগিব পানী অলপ হেৰি হৈছে পানীটো দি দিলে ইয়াত এতিয়া মজা হৈ যাব এতিয়া আমি দিম ইয়াত পানী আৰু অলপ পানী দিব লাগিব ইয়াত এতিয়া পানীটো দি দিছোঁ আৰু প্ৰায় আধা ঘণ্টা পিছত হৈ যাব চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ শেষত চাব মজা বস্তু এটা দেখুৱাম আপোনালোকক এতিয়া ঢাকি দিলোঁ এতিয়া আমি চাব লাগিব ইয়াক কি হৈছে বস্তুটো কিমান হৈছেগৈ আমি চাব লাগিব দেখিছে আপোনালোকে আমি কোনো কালাৰৰ কাৰণে কোনো হেৰি দিয়া নাই ৰেড চিলি আমি নিদিওঁ এতিয়া ইয়াত খালি ধনিয়া দিব লাগিব বুজিছেনে সুন্দৰ এটা আহিছে ধনিয়া এতিয়া ইয়াত আমি দিম ধনিয়া আহি গ'ল এতিয়া আমি ইয়াত হাতে মোহাৰি দিব লাগিব ধনিয়া এতিয়া ধনিয়াটো দি দিলোঁ ইয়াত আৰু 10 মিনিটৰ পিছত খাব লাগিব খুব সুন্দৰ লাগিব এতিয়া আমি ইয়াত দি দিলোঁ ধনিয়া দি এতিয়া অলপ ঢাকি দিওঁ
এতিয়া আমি টেষ্টিং পৰ্বটো আহিছে দেই ৰাইজ, চাই থাকক। কি ধুনীয়া গোন্ধাই আছে, একদম মজাকৈ সিজিছে, ৰঙো খুব ধুনীয়া মাৰিছে। এতিয়া আমি টেষ্ট কৰিব লাগিব, টেষ্টিং পৰ্বটো আপোনালোকক দেখুৱাই। সেয়া চাওক, এতিয়া আমি আপোনালোকক টেষ্ট কৰি দেখাম গৰম গৰম। টেষ্ট কৰিবলৈ এইডালে ধুনীয়া হ'ব। প্ৰথম আমি আপোনালোকক টেষ্ট কৰি দেখাম এইটো। এতিয়া আমি টেষ্টিং পৰ্বটো আৰম্ভ কৰিছোঁ। কেনেকুৱা লাগিছে খাই চাওঁ পিচ। খুব ধুনীয়া হৈছে। ধনিয়াটো দি দিয়াৰ কাৰণে খুব ধুনীয়া হৈছে। আলু অকণমান খাই চাওঁ। কেলাই কি বালৰ মাৰি এডালত নহ'ব, হাত মেইন। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।